হেল্ল' গাইছ, আজি ভাবিলোঁ ৰাতি সাঁজটো কিনো খাওঁ। খুলি চালোঁ, দেখিলোঁ এয়া ডিম। ফ্ৰিজতোচোন একো নায়েই। চব্জি আৰু কিমান খাব, চব্জি খাই খাই আমনি লাগিছে। ভাবিলোঁ আজি ৰাতি পনীৰকে খোৱা যাওক, পনীৰকে অকণমান বনাওঁ আৰু বুলি কেনে এয়া ওলাই লৈছোঁ। চচকেইটাও অকণমান দিহে দিওঁ, এইকেইটাও এনেই মেগী চচটো দিলে ভাল লাগে, টমেট'ৰ যোনটো, কিন্তু নাই যে এতিয়া কি কৰিব। এইকেইটাকে দি অলপ বনাওঁ বুলি ভাবিলোঁ আজি। ব'লকচোন আহক, আপোনালোকেও দেখাম কেনেকৈনো বনালোঁ আজি। বেছি হেৰি নকৰিব, চিম্পুলকৈ বনাম আৰু তথাপিও চাই যাব কেনেকৈ কি কৰিলোঁ। ইয়াত দিবলৈ লৈছোঁ এয়া 2টা পিঁয়াজ, 2টিমান নহৰু, অকণমান আদা, আৰু ইয়াত দিব লাগিব মছলা আৰু এটি আমুল তাজা, আমুল গোল্ড। এইকেইটা দি আজি বনাম, আহক দেখাম। ইয়াত মানে আদা নহৰুকেইটা ধুনীয়াকৈ পেষ্ট বনাই ল'লে সুবিধা হয়, সেইকাৰণে মই মানে কুটি কুটি এটা চব দি দিছোঁ। এইকেইটা মানে পেষ্ট বনাই দিম, আদা নহৰু যি দিওঁ মানে, আৰু এইকেইটা চব মিক্সি গ্ৰাইণ্ডাৰত দি পেষ্ট বনাই ল'ম। তেতিয়া মানে পনীৰটোৰ কাৰণে অলপ গ্ৰেভিও হৈ যায় আৰু বনাবলৈও সুবিধা হয় আৰু। এইখিনি এতিয়া মই ধুনীয়াকৈ চব হৈ গ'ল কুটি কাটি। চকুৰ পানী ওলাই গৈছে নি? ইমান জ্বলা ধৰিছে, এতিয়া মই মিক্সিত দি ল'ম। ইমানটো ধুনীয়া হৈ যাব, বেছি হেৰি কৰিব নালাগে, বেছি পিলপিলিয়া, ইমানতে হৈ যাব। এইখিনি মই এতিয়া এটালৈ কাঢ়ি লৈছোঁ, তাতে মানে আকৌ হেৰি কৰিম যে এইটো মগজ আৰু বস্তুদানা তিয়াই থোৱা আছে মানে, সেইকেইটাও মই মিক্সিত এনেকৈ চেম পেষ্ট বনাই ল'ম। দেখাই আছোঁ আৰু দেখাই দিম। ইয়াত কি কি দিছা? ইয়াত আকৌ নহৰু, আদা, পিঁয়াজ দিয়া আছে, আৰু হেৰিটো দিমহে মানে মগজ আৰু বস্তুদানা সেইটো তিয়াই থোৱা আছে, সেইটো দিম। মগজ আৰু বস্তুদানাটো মানে 10 মিনিটমান তিয়াই দিব লাগে পেষ্ট বনোৱাৰ আগত। মই তিয়াই থৈছোঁ সেয়া, এতিয়া তাকে হেৰি কৰিম, সেইকেইটাও পেষ্টত দিম আৰু। এইকেইটা তোমাৰ মগজ আৰু মানে বস্তুদানা, সেইকেইটা দেখিছানে? মগজ আৰু বস্তুদানা ধুনীয়াকৈ তিয়াই থোৱা আছিলে, এতিয়া মই এইকেইটা মিক্সিত দি ল'ম। চেম যেনেকৈ পিঁয়াজৰ পেষ্ট বনালোঁ, তেনেকৈ এইকেইটা মানে মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম এতিয়া। মগজ আৰু বস্তুদানা একেলগে দুইটা মিলাই তিয়াই থৈছিলোঁ, এইকেইটা মানে এতিয়া অকণমান পানী সৈতে হেৰি কৰি দিম, মিক্সিত পেষ্ট বনাই দিম। এতিয়া মগজ আৰু বস্তুদানাৰো পেষ্ট বনাই ল'লোঁ, দেখুৱাই দিছোঁ চব বোলে। এতিয়া মই প্লেটত লগাখিনি মানে হাতখনত লাগি থোৱাখিনি অলপ কাঢ়ি লৈছোঁ, কেলেনো ৱেষ্ট হ'ব লাগে, চব মানে ধুনীয়াকৈ দিছোঁ। এয়া জোখত ধুনীয়াকৈ তেল দি ল'লোঁ, মই এয়া মিঠাতেলে দিছোঁ। কণীটো অলপ সৰহ যে সেইকাৰণে ইমানটোৱে দিলোঁ। বাইদেউ কেইটা মাতিছে?
কিবা আনিব মাতিছে এতিয়া আমি কি দি থৈ আহিছিলোঁ কিবা এটা কি বুলি ক'লে জানো ভাতকৈ মাত্ৰ অহা নাই কিবা খোৱা যদি নিয়ে আহিবলৈ একদম ধোঁৱা মাৰি দিছে অকণমান দিব কৃষ্ণ পানী দিয়া নাই কিন্তু নিজে নিজে ওলাই আহে পিঁয়াজখিনি আকৌ এনেকৈ মানে আপুনি আপোনালোকে পিঁয়াজখিনি এইটো আপোনাৰ বহুত দেৰি ভাজিব লাগিব দেই আদা নহৰু গোন্ধটো মানে নোযোৱালৈকে যেতিয়ালৈকে মানে পিঁয়াজে নিজে তেলটো এৰি নিদিয়ে তেতিয়ালৈকে মানে বনাই থাকিব লাগিব ৰঙা হৈ যাব লাগিব সেইবুলি মানে এনেকৈ পিঁয়াজটো সোনকালে ৰঙা কৰোঁ বুলি গেছটো বঢ়াই দিলেও নহ'ব মানে এনেই জ্বলি যাব পিঁয়াজটো আপোনাৰ নিসিজিব পিছত নহ'লে পিঁয়াজ গোন্ধাই থাকিব এতিয়া মই ইয়াতে মানে অকণমান হেৰি গৈছে নিজে নিজে পিঁয়াজখিনি এতিয়া মই ইয়াতে জিৰা মছলা অকণমান দি দিছোঁ নোযোৱাই হ'লোঁ আৰু অকণমান হেৰি দি দিছোঁ এইটো চব্জি মছলা অকণো দি দিছোঁ আৰু এইটো দিছোঁ আপোনাৰ চাহী পনীৰ মছলা অকণমান লৰাই দিওঁ হালধি ৰখাই দিয়া তাৰপাছত এয়া দেখিছে অলপ অলপ পিঁয়াজে তেল এৰিছে আৰু তাৰপাছতে অকণমান কালাৰৰ পানী দি দিছোঁ এয়া ৰেড চিলি নহয় কাশ্মীৰী মিৰ্চ যোনটো এইটো জ্বলা নহয় দেই অকল জাষ্ট কালাৰটো কাৰণে আহিবৰ কাৰণে দিছোঁ অলপ বেছি নিদিওঁ বেছি ভাল নাপাওঁ তিতা খাই লাগে তাৰপাছত অলপ হালধি দি দিছোঁ ইমান মছলা দিয়াৰ পিছত হালধি বেছি নিদিলেও হয় তথাপিও অলপ দিছোঁ আৰু হালধি আৰু বিনা নহ'ব অকণমান মানে সোৱাদ অনুযায়ী অলপ চেনিও দিব লাগিব দেই ইয়াতে তেতিয়া মানে পনীৰ নহয় জানো অলপ মিঠা মিঠা হ'লেহে ভাল লাগিব আৰু নিমখটো অলপ মই কম খাওঁ কাৰণে কম দিছোঁ দেই আপোনালোকে নিজৰ সেইকাৰণে দি ল'ব এতিয়া দেখিছোঁ মোৰ মছলা পুৰা একদম ডাঠ হৈ গ'ল পিঁয়াজখন এতিয়াও হোৱাগৈ নাই এতিয়াও ভাজিব লাগিব আৰু 2-3 মিনিটমান এতিয়া বাৰু মছলা গুণ ধুনীয়া আহিছে এতিয়া এয়া পনীৰকণ লৈ যাওঁ কাটি আৰু দি দিমগৈ এতিয়া এই চচকেইটাও মানে অকণমান তাতে দি দিওঁ টমেটো চচ মানে মেগীটো দিলে বেছি সোৱাদ হয় এতিয়া সেইটো নাই বনাম বুলি ৰেডি হৈ থকা দিছোঁ মানে কোনো প্লেন নাছিলে আজি পনীৰ খোৱা কিন্তু হঠাতে মানে হেৰি হ'ল কাৰণে প্লেনটো বনিলে কাৰণে আজি বস্তুবিলাক ইমান যোগাৰ নাই এই সৰু সৰু 3টা পেকেট দি দিছোঁ আৰু এইটো দিলে মানে খাবলৈ অলপ সেই টেঙা মিঠা ফ্লেভাৰ এটা আহে সেইকাৰণে দিয়া হৈছে সেইকাৰণে 3টা দি দিছোঁ এয়া মানে চচ দিয়াৰ পাছত অলপ ভালকৈ লৰাই দিছোঁ ইয়াত মানে পিঁয়াজ অলৰেডি হৈ গৈছে কিন্তু এতিয়া চচকেইটা দিলোঁ যে সেইকাৰণে মানে আৰু অলপ হেৰি কৰি দিছোঁ নহ'লে গোন্ধাব পাৰে ন চচকেইটাৰ ওপৰত চচকেইটা ভালকৈ মেল্ট হৈ যাবৰ কাৰণে আৰু অলপ ধুনীয়াকৈ হেৰি কৰি দিছোঁ মেলি দিছোঁ এতিয়া মানে পিঁয়াজ ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক এতিয়া পিঁয়াজে পূৰা তেল এৰি ধুনীয়াকৈ হেৰি হৈ গ'ল এতিয়া আপোনাৰ ইয়াতে যোনখিনি মানে আপোনাৰ মগজ আৰু কস্তুৰদানাৰ পেষ্ট বনাই দিছিলোঁ এতিয়া ইয়াতে দি দিছোঁ কিমান ধুনীয়াকৈ ডাঠ হৈছে মানে বস্তুটো পেষ্টটো কিমান কালাৰ আহি গ'ল কালাৰ মানে একদম ধুনীয়া জোখৰ কালাৰ আহিছে এইটো এতিয়া অলপ পানী দি দিওঁ অলপ ধুনীয়াকৈ সিজিবৰ কাৰণে মছলাটো
পানীটো মানে আপুনি যিমানেই পানী দি যাব সিমানেই মানে গ্ৰেভিটো বেছিহে হৈ যাব, কমি নাযায় আপোনাৰ। মগজ আৰু কচু দানা দিলে তাৰ দেখিছেনে গ্ৰেভিটো কিমান ডাঠ হৈছে। অকণমান 2-3 মিনিটমান এনেকৈয়ে উতলাম কম পানীতে, তাৰ পাছতহে পনীৰটো দিম। এতিয়া এইফালে উতলটো অলপ অহালৈকে, এয়া দেখিছে কিমান ধুনীয়া ডাঠ গ্ৰেভি হ'ল। এয়া অলপ উতলটো অহালৈকে মই এতিয়া সেইফালে আপোনাৰ পনীৰটো পিচ পিচকৈ ধুনীয়াকৈ কাটি ল'ম। পনীৰৰ পিচটো মানে যদিও ইমান ভাল হোৱা নাই, মানে সিহঁতে বৰ সমানকৈ মোক কাটি নিদিলে পিচটো। ময়ো পিচটো অলপ ডাঙৰকৈ ৰাখি দিছোঁ, মানে বেছি সৰু কৰিলে পনীৰটো খাই ভাল নালাগে, আকৌ বেছি ডাঙৰ হ'লেও মানে পনীৰটো খাব নোৱাৰি। বেছি সৰু কৰা নাই চাইজটো, বেছি ডাঙৰো কৰা নাই, একদম জোখতে ধুনীয়াকৈ ৰাখি দিছোঁ আৰু। এইফালে ধুনীয়াকৈ মোৰ গ্ৰেভি উতল আহি গ'ল। এতিয়া দেখিছে কিমান ধুনীয়াকৈ ডাঠ হৈছে। এতিয়া পনীৰকেইটা মই ইয়াতে দি দিম। পনীৰটো দি দিলোঁ ইয়াতে। এইটো পনীৰটো একচুৱেলি সিজিবলৈ একো নাথাকে আৰু, কিন্তু হ'লেও মই সিজাম 5 মিনিটমান আৰু। এতিয়া তাৰে আমুল গ'ল্ড গাখীৰ অলপ দি দিছোঁ, সেইটো দি দিলে মানে আৰু ধুনীয়া সোৱাদ হ'ব। মই পানী ব্যৱহাৰ নকৰোঁ, মানে গাখীৰে দি দিছোঁ আৰু, তেতিয়া মানে টেষ্টটো আৰু ধুনীয়া হ'ব। এয়া অৱশ্যে মই নিজেই নহয়, মোক এয়া সৰু বাই শিকাইছিলে বনাবলৈ, মৰমী বা। তেওঁ হেৰিতহে মই এয়া বনাইছোঁ। তেওঁতো বহুত ধুনীয়া বনায়, কিন্তু মই চেষ্টা কৰিছোঁ আৰু বাৰ আগতে বনাব। বায়ে কিন্তু বহুত ধুনীয়া টেষ্টি বনায়। মই যিমান পাৰোঁ তাই চেষ্টাহে কৰিছোঁ। এয়া এতিয়া ধুনীয়াকৈ উতল আহি আছে। মই এনেকৈ এতিয়া অকণমান 5 মিনিট নিজে নিজে সিজিবলৈ দিম, তাৰপাছত আৰু গেছটো বন্ধ কৰি দিম। এয়াই আৰু পনীৰ, মানে পনীৰত ইমান বিশেষ বেছি একো হেৰি নাই, কষ্টও নাই, মানে ধুনীয়াকৈ জোখত বস্তুকেইটা হ'লেই হ'ল আৰু ইমানেই। এতিয়া মই অলপ ঢাকি দিম। ঢাকি দিলে অৱশ্যে গাখীৰটো ভৰি পৰিব, মানে গাখীৰৰে যে চবে ঢাকিব নালাগে, এনেকৈ দিলেই হ'ল। এতিয়া দেখিছেনে নিজে নিজে ধুনীয়াকৈ এটা অলপ কালাৰ এটা এৰি দিছে, মানে অলপ ৰেডকৈ। যেতিয়া আপোনালোকে পনীৰটো বন্ধ কৰি দিব ন, তাৰ পাছতহে মানে অৰিজিনেল কালাৰটো আহিব, ইয়াৰ নিজৰ যোনটো কালাৰ। এতিয়া উতলি থাকোঁতে এনেই দেখিবলৈ হালধীয়া হালধীয়া লাগিছে, কিন্তু অৰিজিনেলি মানে ওচৰত কালাৰটো বহুত ধুনীয়া হয়। এয়া আজি লাষ্ট এণ্ডিং আপোনালোকক কালাৰ দেখুৱাই দিছোঁ। এয়া মই এতিয়া অলপ কাঢ়িও দেখুৱাই দিওঁ আৰু, মানে হৈ গ'ল কিমান ধুনীয়াকৈ ডাঠ হৈছে। চাই লওক, মই গেছ অফ কৰি দিলোঁ। অফ কৰি ধুনীয়া তাৰ কিমান ধুনীয়া গ্ৰেভি হৈছে, মানে একো দিয়া নাই অন্য দেই, অন্য একো দিয়া নাই। মই দেখুৱাই দিছোঁ, মগজ আৰু কচু দানা এয়াই দিছোঁ। এয়া মই অলপ কাঢ়িও দেখুৱাই দিছোঁ, কিমান ধুনীয়া হৈছে, মানে চফ্ট, মানে পনীৰকেইটাও একদম ধুনীয়া চফ্ট হয় বহুত। এয়া গ্ৰেভি চাই লওক কিমান ডাঠ। ইমানে আজিলৈ ভিডিঅ'টিত ইমানেই। আজি এনেকৈয়ে খাম ৰাতি সাঁজটি। আপোনালোকলৈও শুভেচ্ছা থাকিল। গুড নাইট, বাই বাই। আজিলৈ ইমানেই, আকৌ লগ পাম।